হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই একদম সাধাৰণভাৱে এখন থালি লৈ আহিছোঁ আৰু আজি মোৰ থালিত আছে ৰঙালাও আৰু মাছৰ জোল, অকণমান নেমু টেঙাৰে, আৰু এয়া ভেন্দি তিল দি ভাজিছোঁ আৰু অকণমান জলকীয়া আচাৰ লৈছোঁ। আজি মোৰ থালিখন এনেদৰে খাইছোঁ, বহুত ভাল লাগিছে গৰমত এনেদৰে খাই। ভাবিলোঁ আপোনালোকক ৰঙালাও ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এয়া ৰঙালাওখিনি অলপ মিডিয়াম চাইজত এনেকৈ কাটি লৈছোঁ, এটা প্ৰেছাৰ কুকাৰত দিলোঁ, দি অকণমান পানী দি পেলাই 2টা হুইচেল মাৰি সিজালোঁ। এতিয়া মাছখিনিত নিমখ আৰু হালধি সানি ভাজিলোঁ। মাছখিনি ভাজি হৈ গ'ল, এতিয়া নমাই থৈ এইখিনি তেলতে আমি আঞ্জাখন বনাম। এইফালে ৰঙালাওখিনি সিজিলে, ৰঙালাওখিনি উলিয়াই পেলাই এনেকৈ এখন হেতাৰে এনেকৈ সানি লৈছোঁ, অকণ পিটিকি লৈছোঁ। আৰু এইফালে কেৰাহীত শুকান জলকীয়া 2টা দিলোঁ, অকণমান পাঁচফোৰণ দিলোঁ, যিহেতু গৰম আমি মছলা নাখাওঁ, একো মছলা নিদিওঁ, আৰু অকণমান হালধি দিলোঁ। দি পেলাই এই পিটিকি থোৱা ৰঙালাওখিনি দি দিলোঁ ইয়াতে। অকণমান সময় ৰঙালাওখিনি ভাজি ল'ম আৰু ইয়াতে এতিয়া ৰঙালাও সিজোৱা পানীখিনি দি দিলোঁ। আঞ্জাখন যে খাবলৈ ইমান সোৱাদ লগা হৈছিলে। আৰু ইয়াতে এতিয়া নিমখ অকণমান দি দিলোঁ আৰু এচিটা নেমু দিছোঁ। মই এচিটা দিছোঁ কাৰণ মোৰ নেমুটোত বহুত ৰস আছিলে, সেইকাৰণে এচিটা দিছোঁ। আপোনালোকে নিজৰ টেষ্ট অনুযায়ী আপোনালোকে টেঙা কিমান খায় সেই অনুযায়ী দিব পাৰে। আৰু এতিয়া ভজা মাছখিনি দি দিলোঁ, দি অকণমান সময় উতলিব দিম। খুব সোনকালে হোৱা এটা ৰেচিপি, গৰমত খায়ো ভাল লাগে আৰু বনাওঁতেও বেছি সময় নালাগে। বনাই খাবচোন আপোনালোকে এবাৰ, আৰু মোক কমেণ্টত জনাব কেনেকৈ পালে। এতিয়া ভেন্দিখিনি ভাজিম। ভেন্দিখিনি ধুই কাটি ল'লোঁ আৰু ইয়াতে কেৰাহীত ভেন্দিখিনি দি দিলোঁ, বেলেগ একো নিদিওঁ, পিঁয়াজ একো নিদিওঁ। ইয়াতে অকণমান হালধি দিলোঁ আৰু অকণমান নিমখ দিলোঁ, দি পেলাই অকণমান সময় ভাজি ল'ম। ভেন্দিখিনি ভাজি হ'ল, ইয়াতে এতিয়া অকণমান নমোৱাৰ আগতে অকণমান তিল দি দিলোঁ, এচামুচমান তিল দি দিছোঁ। দি পেলাই অকণমান সময় ভাজিয়ে নমাই থ'ম। তিল দি আৰু বেছি সময় ভাজিব নালাগে। মোৰ ৰেচিপিটো চাই কেনে পালে কমেণ্টত জনাবচোন। আজিলৈ আহোঁ, ধন্যবাদ।